ছাৰ মই সোমাব পাৰিমনে? আহা বহা, ইয়াতে বহা। ধন্যবাদ ছাৰ। বাৰু তোমাৰ নামটো কি? মোৰ নাম কণ ছাৰ, আৰু আপোনাৰ? মোৰ নাম ঋতু। বাৰু তোমাৰ ঘৰ কোন জেগাত? ছাৰ মোৰ ঘৰ ইয়াৰ পৰা ৰাইট চাইডে গৈ যিটো পকা ঘৰ আছে। সেইটো তোমাৰ ঘৰ নেকি? নহয় ছাৰ, তাৰ পৰা অলপ গৈ আকৌ ৰাইট চাইডে নামঘৰ এটা আছে যে তাৰ কাষৰ। তাৰ কাষৰটো মানে তোমালোকৰহে ঘৰ? নাই সেইটো নহয় ছাৰ, সেইটো মোৰ মাহীৰ ঘৰ। আৰে ভাই, তোমাক মই মাহী ঘৰ কোনটো, মামা ঘৰ কোনটো সোধা নাই নহয়। তোমাৰ ঘৰ ক'ত সুধিছোঁ, ডাইৰেক্ট কোৱা তোমাৰ ঘৰ কোন জেগা? ছাৰ ডাইৰেক্ট কওঁ? ডাইৰেক্ট কোৱা। ডাইৰেক্ট ক'বলৈ গ'লে মোৰ ঘৰ ছাৰ ৰাস্তাৰ কাষতে। কি যে পাগলাত পৰিলোঁ নহয়। ঘৰ বাদ দিয়া, তোমাৰ কোৱালিফিকেশ্যন কি? সেইটোহে বুজি নাপালোঁ। তুমি ইণ্টাৰভিউ দিবলৈ আহিছা, কোৱালিফিকেশ্যন মানে কি সেইটো নাজানানে? নহয় মানে ছাৰ, আমি গাঁৱলীয়া মানুহ যে গাঁৱৰ ভাষাহে বুজি পাওঁ, এইবোৰ ভাষা বুজিয়ে নাপাওঁ। তোমাৰ ঘৰত কোন কোন আছে? ছাৰ চব আছে, মা দেউতা ভণ্টি মই, লগতে দুটা কুকুৰো পুহিছোঁ ছাৰ। এটা নতুনকৈ আনিছোঁ, এটা পিছত অলপ আগৰ। হ'ব গম পালোঁ। ছাৰ যাব নেকি এপাক? আপোনাক গোটেই গাঁওখন ফুৰাম, নদীৰ পাৰলৈকে লৈ যাম, তাত মাছ ধৰি ভালকৈ এসাঁজ খুৱাম। আৰু ছাৰ জানেনে? তুমি ইয়ালৈ কিয় আহিছিলা? ছাৰ ইণ্টাৰভিউ দিবলৈ আকৌ। তেতিয়াহ'লে তুমি কি কৈ আছা এইবোৰ? ঘৰৰ লেকচাৰহে মাৰি আছাচোন। আপুনিহে ছাৰ ইণ্টাৰভিউ লোৱাই নাইচোন মই। তোমাকচোন একো সুধিবই নোৱাৰো, কি ইণ্টাৰভিউ ল'ম বাৰু? ইণ্টাৰভিউ ল'লে প্ৰশ্ন সুধিলেও কম কিবা এটা তুমি নি ক'ৰবাত পোৱাগৈ, কিবা এটা সুধিম উত্তৰ দিবা কিবা এটা। এনেকৈ হ'লে কেনেকৈ হ'ব? বাৰু তুমি কি কৰিব জানা কোৱাচোন? গান গাব জানো ছাৰ, গান গাব জানো। বাৰু গান এটাকে গোৱাচোন বাৰু তুমি। আহিছোঁ দূৰণিৰ পৰা, মাথাতে আনিছোঁ ঘৰতে টেনচনে পোকা। দাদা দিয়কচোন চাকৰি এটা, তেতিয়া কমিব ঘৰতে সমস্যা কেইটা। চোৱাচোন চোৱা, বুকুতে জ্বলি আছে টেনচনৰ জুইকুৰা। দাদা আহিছোঁ দূৰণিৰ পৰা, কিবাকে দিয়ক না চাকৰি এটা। মই কতেই মৰো বাৰু। কি হ'ল ছাৰ, মই চাকৰিটো পামনে বাৰু? হ'ব তুমি এতিয়া যোৱাচোন যোৱা, নহ'লে মোৰ মূৰত পানী দিব লাগিব। মই তোমাক পাছত ফোন কৰিম। যোৱা তুমি এতিয়াই যোৱা। ঠিক আছে ছাৰ, ঠিক আছে।